প্রথমে মানব ধর্মই শ্রেষ্ঠ ধর্ম এই নীতিৰে আপুনি নিজকে এজন উৎকৃষ্ট মানুহ হিচাপে উৎকৃষ্ট আদৰ্শ উৎকৃষ্ট চৰিত্ৰৰ উদ্দেশ্যে নিজকে স্থাপন কৰি ইয়াৰ পিছত আনক মানৱ ধৰ্ম শিক্ষা দিয়া মানুহে মানুহৰ কল্যাণ কেনেকৈ কৰিব পাৰে নিজৰ স্বাৰ্থ ত্যাগ দি আনৰ স্বাৰ্থ আনৰ কল্যাণৰ প্ৰতি চিন্তা কৰি যাবৰ কাৰণে কেনেকৈ নিজৰ দ্বাৰা আনৰ কল্যাণ হয় এইটো চিন্তা কৰিবৰ কাৰণে আল্লাহ তাআলা আমাক এই পৃথিৱীত পঠিয়াইছে। প্ৰিয় বন্ধুসকল, মই বিশেষ এটা কথা ক'ব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ কথাখিনি শুনিবলৈ আৰু অলপ বুজিবৰ কাৰণে চেষ্টা কৰিব। আল্লাহ তাআলা জগতৰ সৃষ্টিকৰ্তাই আমাক কেৱল নিজৰ স্বাৰ্থৰ কাৰণে সৃষ্টি কৰা নাই, বৰঞ্চ তেখেতৰ অইন আৰু মখলুক সৃষ্টি জগতৰ কল্যাণৰ আমি চিন্তা কৰিবৰ কাৰণে আৰু মানৱ জাতিৰ গোটা পৃথিৱীৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে একোজন ব্যক্তিক পঠিয়াইছে। প্ৰত্যেকৰ প্ৰতি জিম্মাদাৰী আৰু দায়িত্ব আছে। প্ৰথমে মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম এই নীতিৰে আপুনি নিজকে এজন উৎকৃষ্ট মানুহ হিচাপে উৎকৃষ্ট আদৰ্শ উৎকৃষ্ট চৰিত্ৰৰ উদ্দেশ্যে নিজকে স্থাপন কৰি ইয়াৰ পিছত আনক মানৱ ধৰ্ম শিক্ষা দিয়া মানুহে মানুহৰ কল্যাণ কেনেকৈ কৰিব পাৰে নিজৰ স্বাৰ্থ ত্যাগ দি আনৰ স্বাৰ্থ আনৰ কল্যাণৰ প্ৰতি চিন্তা কৰি যাবৰ কাৰণে কেনেকৈ নিজৰ দ্বাৰা আনৰ কল্যাণ হয় এইটো চিন্তা কৰিবৰ কাৰণে আল্লাহ তাআলা আমাক এই পৃথিৱীত পঠিয়াইছে। গতিকে এই কথাটো আমি যাতে বহুত ভালদৰে বুজি পাওঁ যে মানৱ ধৰ্মই সকলোতকৈ শ্ৰেষ্ঠ আৰু উৎকৃষ্ট ধৰ্ম আৰু মানৱ ধৰ্মই হ'ল যে নিজৰ লগতে আনৰ সৰ্বাংগীন কল্যাণ কামনা কৰা, মোৰ নিজৰ ব্যক্তিগত আদৰ্শ শুদ্ধ চৰিত্ৰৰ দ্বাৰা মানুহক মানৱ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰা। আৰু ইয়াত তেতিয়াই সম্ভৱ হ'ব যেতিয়া মোৰ দ্বাৰা আপোনাৰ দ্বাৰা এই নিজৰ অস্তিত্ব স্থায়িত্ব মনত ৰাখি জগতৰ সৃষ্টিকৰ্তাক মনত পেলাই নিজৰ কৰ্ম কথা বতৰা চাল চলন আনলৈ আমি দেখুৱাম। এনেকুৱা যদি কৰি যাব পাৰোঁ জীৱিত কালতো সফল, মৃত্যুৰ পিছতো সফল। সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মনত পেলাব, সকলোৱে সন্মান কৰিব, সকলোৱে মৰম কৰিব আৰু নিজকে পৰিৱৰ্তন কৰিবৰ কাৰণে মোৰ জীৱিত কালক যেনেকৈ কৈ গৈছিলোঁ মোৰ আদৰ্শ মোৰ মৰাৰ পিছতো থাকি যাব। গতিকে প্ৰত্যেকেই যাতে মানৱ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম এই কথাটো মনত পেলাই চলিব পাৰোঁ। এই দুনিয়া ক্ষণস্থায়ী, কাৰো লগত নাযায়, কেতিয়াও নাথাকে, শেষ হৈ যাব, কিন্তু মানৱ ধৰ্ম কেতিয়াও শেষ নহয়। আল্লাহ তাআলা ইমান মৰম কৰি আমাক পঠিয়াইছে আৰু আমি যদি মানুহৰ সৰ্বাংগীন কল্যাণৰ প্ৰতি আমি লক্ষ্য নাৰাখোঁ, চিন্তা নকৰোঁ, তেতিয়াহ'লে এটা দিন আমাৰ আহিব এই গোটেইখিনি পেলাই থৈ আমি গুচি যাব লাগিব আৰু যোৱাৰ পিছত আমি এই দুনিয়াত আহিছিলোঁ কাৰ কল্যাণৰ কাৰণে কেনেদৰে কৰ্ম কৰিছিলোঁ এইটো আমাক সুধিব। ইয়াত ধৰ্ম হিন্দু মুছলিম জৈন বৌদ্ধ খ্ৰীষ্টান সেইটো নহয়, জগতৰ সৃষ্টিকৰ্তা মই আহিছোঁ এটা সময়ত নাথাকিম আৰু যোৱাৰ পিছত এই সকলোখিনি পৰি থাকিব, মই অকলে যাব লাগিব, যোনে সৃষ্টি কৰিছে তেওঁক যে সুধিব। এই কথাটো মনত পেলাই নিজৰ কৰ্মৰ দ্বাৰা আনকো শিক্ষা দি থৈ যোৱাটোহে মানৱ ধৰ্ম। আল্লাহ তাআলা যে জগতৰ সৃষ্টিকৰ্তাই আমাক সকলোকে বুজাৰ কাৰণে তৌফিক দান কৰক। আমিন।